Hey, what's up guys? Welcome back to my YouTube channel. So, আজি আমি আনবক্সিং কৰিব গৈছো Boya M1. So, ভিডিওটো হেকলৈ চাবা, ভিডিও হেকলৈ চালে গম পাই যাবা ইয়াৰ ইউজ কেনেকুৱা আৰু ইয়াৰ ভয়েছৰ কোৱালিটিটো তোমালোকে শুনি আছা। সব বলা বেছি দেৰি নকৰি ষ্টাৰ্ট কৰো। So, মই দামটো কৈ দিও, ইয়াৰ দামটো হ'ল তোমাৰ 883 Amazonৰ পৰা পাই যাবা, ফ্লিপকাৰ্টৰ পৰা পাই যাবা। লোগোটো এনেকুৱা হয় চাব পাৰে আৰু ভাল আছে পাৰফৰমেন্সটো। এইটো লগাই সো এতিয়া বেটাৰীটো ইয়াত লগাবা। বেটাৰী এটা পাবা, বেটাৰীটো লগা ল'বা। এইটো ইয়াত বেটাৰী লগাই এইটো চাব পাৰা। এইটো বেটাৰীটো লগাই ল'বা আৰু মাইনাছ প্লাছ চাই লগাই ল'বা। বেটাৰীটো ইয়াতে লগাই ল'বা। আৰু তাৰপিছত আৰু এটা কথা হ'ল যে তোমালোকে কিনি আনিছা, তাৰপিছত যদি তোমাৰ মোবাইলত যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে কি কৰিবা? তেতিয়াহ'লে তোমালোকৰ এটা এপ ডাউনলোড কৰিব লাগিব আৰু সেইটো এপ্লিকেশ্যনৰ নাম হ'ল তোমাৰ অ'পেন কেমেৰা। অ'পেন কেমেৰাটো ডাউনলোড কৰি ল'বা। অ'পেন কেমেৰাটো ডাউনলোড কৰি লোৱাৰ পিছত অলপ ছেটিঙত মিলাব লাগিব। এক্সটাৰ্নেল মাইকত যেনিবা মই দেখাই দি আছোঁ কেনেকুৱা কি কৰিবা। তাৰ প্ৰব্লেম থাকেতো কমেণ্ট বক্সত জনাই দিব পাৰা আৰু কমেণ্টত জনাবা যে ভইচৰ কোৱালিটিটো কেনেকুৱা লাগিছে। ভইচৰ কোৱালিটিটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা। ঠিক আমি শিকাম যে অ'পেন কেমেৰাৰ যিখিনি কাম সেইখিনি শিকিলাম। যদি তোমালোকে এতিয়া পাৰ্চেছ কৰি আনিছা আৰু পাৰ্চেছ কৰি অনাৰ পিছত যদি তোমালোকে নাজানা যে এইটো কেনেকৈ ছাপোৰ্ট কৰে, চ' সেইটো কাৰণে তুমি এটা অ'পেন কেমেৰা এপ্লিকেশ্যন ডাউনলোড কৰি ল'বা। প্লে ষ্ট'ৰৰ পৰা পাই যাবা আৰু তাৰপিছত নেক্সট কামখিনি হ'ল যে অ'পেন কেমেৰা অ'পেন কৰিবা। আৰু অ'পেন কৰাৰ পিছত ইয়াত ছেটিঙত যাবা। ছেটিঙত যোৱাৰ পিছত তুমি ইয়াত ভিডিঅ' ছেটিঙত যাবা আৰু ভিডিঅ' ছেটিঙত গৈ তলত যাবা। ভিডিঅ'ত আহি আৰু তলত যোৱাৰ পিছত ইয়াত চাবা যে মাইক্ৰফোন টু ইউজ ফৰ ৰেকৰ্ডিং অডিঅ' এক্সটাৰ্নেল মাইক। চ' ইয়াত কি কৰিবা, এইটো চোৱা ওপৰত থাকিব। তাৰপিছত তুমি ইয়াত গৈ এই বস্তুটো এক্সটাৰ্নেল মাইকত কৰি দিবা আৰু কৰাৰ পিছত তাৰপিছত তুমি ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিবা আৰু ধুনীয়া ভইচত। এতিয়া যিটো মোৰ ভইচ শুনি আছা সেইটো মোবাইলৰ ভইচ হয়। চ' আগতে যিটো শুনিছা সেইটো হ'ল মোৰ বায়া বাই M1ৰ ভইচ আছিলে, সেইটো যিটো তুমি আগতে শুনিছিলা ভইচ, আৰু এইটো যিটো হয় এইটো মোৰ মোবাইলৰ ভইচ হয়। চ' ইমানে আছিলে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।